এতিয়া মই মোৰ নিউ লঞ্চিং প্ৰডাক্টছখিনি আজি মই ইউজ কৰি ফাৰ্ষ্ট টাইমৰ কাৰণে সো আপোনালোকক মই দেখালো যে এইটো মান্থত মই আমাৰ নিউ লঞ্চিং প্ৰডাক্টছখিনি অৰ্ডাৰ কৰি আনিছো আনবক্সিং কৰিলো আৰু এতিয়া মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ এইকেইটা যিকেইটা নতুন প্ৰডাক্টছ নতুন হেয়াৰ কেয়াৰ ৰেঞ্জ এলিও গোল্ডেন এলিক্সিৰ মই এইটো শ্যাম্পু ব্যৱহাৰ কৰিম আজি ফাৰ্ষ্ট টাইমৰ কাৰণে দেন মই কণ্ডিশনাৰ ইউজ কৰিম দেন দ্য মোষ্ট বিউটিফুল প্ৰডাক্ট ঠিক আছে এইটো হৈছে আমাৰ নাৰিশিং হেয়াৰ অইল যেটো সেৰাম টাইপৰ ব্যৱহাৰ কৰিব পাৰি সো এইটো মই আজি ফাৰ্ষ্ট টাইম ব্যৱহাৰ কৰিম এই গুটেই মই হেয়াৰ কেয়াৰ ৰেঞ্জটো মই ব্যৱহাৰ কৰিম আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আৰু তাৰ পিছত মই আপোনালোকক সকলোকে ফিডবেক শেয়াৰ কৰিম যে কেনেকুৱা লাগিলে মোৰ প্ৰডাক্টখিনি ইউজ কৰি পেলাই আৰু কেনেদৰে আমাৰ ড্ৰাই হেয়াৰ আৰু ফ্ৰিজি হেয়াৰৰ প্ৰবলেম এই প্ৰডাক্ট কেইটাই ভাল কৰিব পাৰিব মই নিজে পাৰ্সোনালি ফাৰ্ষ্ট এক্সপেৰিয়েন্স কৰিম তাৰ পিছত মই আপোনালোকক সকলোকে জনাম ঠিক আছে সো মই প্ৰথমতে নিজে আজি ব্যৱহাৰ কৰি পেলাই তাৰ পিছত মই যিখিনি মই বেনিফিট পাম সেইখিনি মই তেতিয়া নিজে ভালদৰে মই মানে আপোনালোকক ক'ব পাৰিম ঠিক আছে সো সেই কাৰণে ৱেইট কৰক ফৰ দা ফিডবেক শ্যাম্পুটো ইউজ কৰি মোৰ বহুত ভাল লাগিছে কাৰণ বহুত মাইল্ড হয় বহুতে বেছি মাইল্ড হয় বিৰাট সফট হয় আৰু মোৰ লাগিছে যে মোৰ চুলিৰ যোনটো ড্ৰাইনেছ বা ফ্ৰিজিনেছ হয় সেইটো নাইকিয়া হৈ যাব বিৰাট স্মেলটো বহুত ধুনীয়া হয় স্মেলটো মাইল্ড হয় বহুতে বেছি মাইল্ড হয় সো এতিয়া মই কণ্ডিশনাৰ ইউজ কৰিছোঁ সো কণ্ডিশনাৰটো মই আপোনাক দেখাই দিম ইয়েছ কণ্ডিশনাৰ কালাৰটো অকমান येलोইশ কালাৰ টাইপৰ হয় অকমান येलोইশ হয় কালাৰটো তাৰ পিছত কণ্ডিশনাৰটো মই মোৰ চুলিখিনি কণ্ডিশনিং কৰিব কাৰণে মিড পাৰ্টৰ পৰা ব্যৱহাৰ কৰিছো ওয়াও সো কণ্ডিশনাৰটো লগাই দিয়া লগে লগে চুলিখিনি বহুত বেছি স্মুথ হৈ গৈছে একদম দেখা পাইছে নে সো মোৰ এখিনি স্মুথনিং কৰা হেয়াৰ হয় সো ষ্টিল মই এইটো প্ৰডাক্ট লগাই পেলাই মোৰ এনেকুৱা লাগিছে যেন মানে ইনষ্টেন্টলি এটা স্মুথনেছ আহি গৈছে ইনষ্টেন্টলি মই এইটো ফিল কৰিছো যে চুলিখিনি সেই ফ্ৰিজিনেছ আৰু ড্ৰাইনেছটো আঁতৰি গৈছে ফাইনালি আজি মই গুটেখিনি প্ৰডাক্টছ ব্যৱহাৰ কৰিলো আৰু ব্যৱহাৰ কৰি মোৰ বহুত ভাল লাগিলে অলৰেডি মই দেখাইছো আপোনালোকক সো শ্যাম্পুটো ব্যৱহাৰ কৰি বহুত ভাল লাগিলে বহুত মাইল্ড হয় ঠিক আছে দেন কণ্ডিশনাৰটো মই দেখালো ইনষ্টেন্টলি কেনেদৰে মানে চুলিখিনিক মানে কণ্ডিশনিং কৰিলে আৰু কেনেদৰে ইমান স্মুথনেছ আনি দিলে চুলিখিনি ঠিক আছে তাৰ পিছত আহিলে বেষ্ট প্ৰডাক্ট হৈছে যেটো হেয়াৰ ওয়াশ কৰাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বা তিতা চুলিটো ব্যৱহাৰ কৰিব পাৰিব বা আপোনালোকে ড্ৰাই চুলিটো ব্যৱহাৰ কৰিব পাৰিব শুকান চুলিখিনিটো ব্যৱহাৰ কৰিব পাৰিব হেতু হৈছে আমাৰ এলিও অইল অফ বিউটি ঠিক আছে নাৰিশিং হেয়াৰ অইল এটো নামটোহে হেয়াৰ অইল কিন্তু হেয়াৰ অইল নহয় এটো মই অলৰেডি আপোনালোকক কৈছিলে যে প্ৰডাক্টৰ ইনগ্ৰেডিয়েন্টস কি আছে গুটে প্ৰডাক্টছখিনিত কি ইনগ্ৰেডিয়েন্টস আছে আৰু প্ৰডাক্টছখিনি বিষয়ে মই ডিটেইলছ নলেজ অলৰেডি শেয়াৰ কৰিছো তো ডিটেইলছ নলেজৰ যোনটো ভিডিও হয় মই ডেসক্ৰিপচন বক্সত অলৰেডি দি দিছো হেতু আপোনালোকে চেক কৰিব পাৰিব সো এটো হৈছে সেৰাম টাইপৰ অইল এটো আপোনালোকে স্প্ৰে কৰি পেলাই আপোনালোকে চুলিত ব্যৱহাৰ কৰিব পাৰিব দেখিছানে এটো আপোনালোকে এনেদৰে স্প্ৰে কৰি দিব পাৰিব ৰাইট এনেদৰে আপোনালোকে স্প্ৰে কৰি দিব পাৰিব আৰু আপোনালোকে এনেকে স্প্ৰে কৰি দিব পাৰিব গুটে চুলিখিনিতে তাৰ পিছত আপোনালোকে ধুনিয়াকে চুলিখিনিত মানে এনেদৰে আপোনালোকে ধুনিয়াকে গুটে চুলিখিনিত অকমান লাহে লাহে আপোনালোকে স্মুথলি গুটে ডিভাইড কৰি দিব পাৰিব যাতে গুটে চুলিখিনিতে লাগি যায় ঠিক আছে সো সকলোকে মই স্প্ৰে কৰি ব্যৱহাৰ কৰিব কাৰণে ৰিকমেন্ড কৰিছো কিয়নো হাতৰ ইয়াতে যদি উলাই লো আমাৰ কি হয় হাতত আমাৰ গুটে অইলখিনি মানে এবজৰ্ব হৈ যায় ঠিক আছে গুটে মানে যিখিনি আছে ইয়াতে হেৰি ভাল যিখিনি গুণাগুণ আছে সেইখিনি আমাৰ হাততে এবজৰ্ব হৈ যাব সো সেই কাৰণে মই আপোনালোকক সকলোকে মই ৰিকমেন্ড কৰিছো এইখিনি প্ৰডাক্টছ আপোনালোকে সকলোৱে অৰ্ডাৰ কৰক সকলোৱে ব্যৱহাৰ কৰক বহুত ধুনিয়া প্ৰডাক্টছ হয় আৰু স্পেশালি স্মুথনিং কৰা চুলি কাৰণে স্ট্ৰেটনিং কৰা চুলি কাৰণে বা যিসকলৰ চুলি ড্ৰাই হৈ আছে যিসকলৰ চুলি একদম ফ্ৰিজি শুকান একো উজ্জ্বলতা নাই আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে কাৰণ মোৰ শাইনিংটো দেখা পাইছে নে আপোনালোকে সো এনেকুৱা টাইপৰ আপোনালোকে শাইনিং পাব যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব সো আপোনালোকে যেতিয়া আপোনালোকে ফ্ৰিজিনেছটো ফিল কৰে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰি দিব পাৰিব আমাৰ যোনটো হেয়াৰ অইল যোনটো স্প্ৰে সিস্টেমত যোনটো ব্যৱহাৰ কৰিব পাৰিম সো এটো হেয়াৰ অইল বুলি আপোনালোকে গুটে মূৰটোতে একদম মানে নৰমাল হেয়াৰ অইল ব্যৱহাৰ কৰা নিচিনাকৈ কৰিব নালাগে ঠিক আছে আপোনালোকে যেনেদৰে মই দেখালো তেনেদৰে সকলোৱে ব্যৱহাৰ কৰিব
সো আমাৰ টিমৰ সকলোখিনি ব্ৰেণ্ড পাৰ্টনাৰ্ছক কৈছোঁ সকলোৱে প্ৰথম ব্যৱহাৰ কৰক তাৰপিছত ৰিকমেণ্ড কৰক কিয়নো আমি হৈছোঁ বিউটি কনসালটেন্টছ সো আমি যেতিয়া প্ৰডাক্টছ কাৰোবাক ৰিকমেণ্ড কৰোঁ স্পেচিয়েলি যেতিয়া আমাৰ টিম পাৰ্পল ড্ৰিমৰ পৰা যেতিয়া কাৰোবাক প্ৰডাক্ট ৰিকমেণ্ড কৰা হয় তেতিয়া টিম পাৰ্পল ড্ৰিমৰ লিডাৰ্ছ সকলে ইনক্লুডিং মি আমি প্ৰডাক্টছবোৰ প্ৰথমতে ব্যৱহাৰ কৰোঁ আমি নিজে প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰোঁ নিজে এক্সপিৰিয়েঞ্চ কৰোঁ বেনিফিটছবোৰ ফিল কৰোঁ কি হয় কি নহয় এতিয়া মই ডাইৰেক্টলি এই প্ৰডাক্টটো মই এতিয়ালৈকে কাকোৱে ৰিকমেণ্ড কৰা নাই যিহেতু প্ৰডাক্টটো ড্ৰাইনেছ আঁতৰাবৰ কাৰণে ফ্ৰিজিনেছ আঁতৰাবৰ কাৰণে নৰ্মেল হেয়াৰৰ কাৰণেও ভাল বা যিখিনি মই ক'লোঁ যেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে ভাল হয় অলৰেডি মই ডিটেইলছ নলেজ দিছোঁৱে সো সেই যিখিনি প্ৰব্লেমছ মই তাতে মেনশ্যন কৰিছোঁ যেনেকৈ স্প্লিট এণ্ডছ হওক বা আমাৰ যোনটো মানে কাৰোবাৰ চুলি গ্ৰ'থ নহয় বুলি কয় কাৰোবাৰ চুলি শ্বাইনিং নাই বুলি কয় ঠিক আছে স্পেচিয়েলি যোনটো আমাৰ ব্ৰেকেজেছৰ প্ৰব্লেম হয় ব্ৰেকেজ মানে আধাতে যোনটো ছিঙি যায় চুলিবোৰ একদম ডিহাইড্ৰেটেড চুলি মানে একদম শুকান আৰু একদম খৰখৰীয়া হৈ যায় কোনো ধৰণৰ হাইড্ৰেশ্যন নাই চুলিত কোনো ধৰণৰ মানে নাৰিছমেণ্ট নাই চুলিত তেনেকুৱা সকলো চুলিৰ কাৰণে এইখিনি প্ৰডাক্ট বেষ্ট হয় কাৰণ মই আজি ব্যৱহাৰ কৰি তাৰ বেনিফিটছখিনি মই অনুভৱ কৰিলোঁ নিজে মই এক্সপিৰিয়েঞ্চ কৰিলোঁ ৰাইট এতিয়াহে মই আপোনালোকক এই প্ৰডাক্টখিনি ৰিকমেণ্ড কৰি দি আছোঁ যাৰ এনেকুৱা প্ৰব্লেম আছে আপোনালোকে ষ্টাৰ্ট কৰক চকু মুদি ষ্টাৰ্ট কৰক আপোনালোকে বহুত বেছি ভাল ৰিজাল্টছ পাব ট্ৰাষ্ট মি আৰু মই বিউটি এণ্টাৰপ্ৰেনাৰ হয় মই বিউটি ইনফ্লুৱেঞ্চাৰ হয় মই এগৰাকী স্কিন কেয়াৰ ইনফ্লুৱেঞ্চাৰ হয় লগতে হেয়াৰ কেয়াৰ ইনফ্লুৱেঞ্চাৰ হিচাপেও কাম কৰি আছোঁ হেয়াৰ কেয়াৰ এক্সপাৰ্ট হিচাপেও কাম কৰি আছোঁ চ' হেয়াৰৰ বিষয়ে বহুতখিনি ট্ৰেইনিং দিওঁ বা হেয়াৰৰ বিষয়ে বহুতখিনি প্ৰডাক্টছ ৰিকমেণ্ড কৰা হয় হেয়াৰ ফল ভাল হৈ যায় আমি যেতিয়া প্ৰডাক্ট ৰিকমেণ্ড কৰোঁ হেয়াৰ ফলটো ষ্টপ হৈ যায় ঠিক আছে হেয়াৰ ফল ষ্টপ হৈ যায় যেতিয়া আমি প্ৰডাক্ট ৰিকমেণ্ড কৰোঁ যেনেকুৱা যি ধৰণৰ চুলি প্ৰব্লেম আছে সকলো প্ৰব্লেমৰ কাৰণে আমাৰ সকলো সমস্যাৰ কাৰণে আমাৰ সমাধান আছে আৰু য়েছ প্ৰত্যেকটো প্ৰডাক্ট আমি নিজে ব্যৱহাৰ কৰি পেলাইহে আপোনালোকক ৰিকমেণ্ড কৰি আছোঁ ৰাইট চ' মই আজি ফাৰ্ষ্ট টাইম এইখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিলোঁ এতিয়া মই আপোনালোকক ৰিকমেণ্ড কৰি আছোঁ চ' আমি কেতিয়াও আপোনালোকে বহুতখিনি আপোনালোকে ছ'চিয়েল মিডিয়াত বহুত আপোনালোকে এডভাৰটাইজমেণ্টছ দেখা পাব ঠিক আছে য'ত আপোনালোকক হয়তো কোনোবা চেলিব্ৰিটিয়ে আপোনালোকক প্ৰডাক্ট ৰিকমেণ্ড কৰি আছে কিন্তু চেলিব্ৰিটিজখিনিয়ে কিন্তু সেই প্ৰডাক্ট কেতিয়াও ব্যৱহাৰ নকৰে আজি আমাৰ টিভিত বহুতখিনি এডভাৰটাইজমেণ্ট আহে বহুত এডভাৰটাইজমেণ্টছ আহে য'ত চেলিব্ৰিটিজসকলে ৰিকমেণ্ড কৰে প্ৰডাক্টটো আপোনালোকক কয় যে বেষ্ট হয় কিন্তু সেইটো প্ৰডাক্ট তেওঁলোকে কেতিয়াও ব্যৱহাৰ নকৰে ৰাইট বাট আমি ইউজাৰ হয় আমি যিসকল আমি এইটো বিজনেছৰ লগত জড়িত হৈ আছোঁ আমি ইউজাৰ হয় আমি নিজে ইউজ কৰোঁ এইখিনি বস্তুকে ইউজ কৰি পেলাই আমি তাৰ বেনিফিট অনুভৱ কৰোঁ তাৰপিছত আমি আপোনালোকক ৰিকমেণ্ড কৰোঁ চ' সেইকেইটি আপোনালোকে সেই ৰিকমেণ্ডেশ্যন বেষ্ট ৰিকমেণ্ডেশ্যন আপোনালোকে পাব টিম পাৰ্পল ড্ৰিমৰ ফালৰ পৰা কাৰণ গোটেই টিম পাৰ্পল ড্ৰিমক মই গাইড কৰি আছোঁ গোটেই টিম পাৰ্পল ড্ৰিমৰ আজি হাজাৰ ব্ৰেণ্ড পাৰ্টনাৰ্ছক মই গাইড কৰি আছোঁ মই ট্ৰেইন কৰি আছোঁ আমি সকলোখিনি লিডাৰ্ছসকলে ট্ৰেইন কৰি আছে গাইড কৰি আছে আমাৰ যিসকল লিডাৰ্ছ আছে বহুত এক্সপাৰ্টছ হয় তেওঁলোকে বহুত বেছি তেওঁলোকে ষ্টাডি কৰে মই যেনেকৈ ষ্টাডি কৰোঁ তেওঁলোকেও ষ্টাডি কৰে তেওঁলোকৰ প্ৰডাক্টবোৰ এক্সপিৰিয়েঞ্চ কৰে তাৰপিছতহে আপোনালোকক তেওঁলোকে প্ৰডাক্টছ ৰিকমেণ্ড কৰি দি আছে ৰাইট সেইকাৰণে আপোনালোকে প্ৰডাক্ট নিশ্চিন্ত মানে ব্যৱহাৰ কৰিব পাৰে টিম পাৰ্পল ড্ৰিমৰ পৰা যেতিয়া ৰিকমেণ্ডেশ্যন পাব ডেট মিনছ ডেট ইজ 100% ৰিজাল্ট অৰিয়েণ্টেড ৰিকমেণ্ডেশ্যন হয় ৰাইট চ' সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰক ঠিক আছে চ' অৰ্ডাৰ কৰক সোনকালে কিয়নো আমাৰ যিহেতু আমাৰ হেভি ডিছকাউণ্টছত আছে প্ৰডাক্টছখিনি চ' আপোনালোকে সোনকালে অৰ্ডাৰ কৰিলেহে পাব ঠিক আছে চ' থেংক ইউ ছ' মাছ থেংক ইউ এভৰিৱান অল দ্য বেষ্ট এভৰিৱান চ' যিমানে ঠাণ্ডা দিন আহক যিমানে যেনেকুৱা ড্ৰাই ছিজনে নাহক কিয় আপোনালোকৰ এতিয়া চুলিৰ প্ৰব্লেমৰ কাৰণে কিন্তু টেনশ্যন নাই কিয়নো আপোনালোকৰ ওচৰত আছে এতিয়া এলিঅ' গল্ডেন এলিক্সিৰ কমপ্লিট হেয়াৰ কেয়াৰ ৰেঞ্জ ঠিক আছে চ' অল দ্য বেষ্ট এভৰিৱান